হেল্ল' এভৰিৱান। আজি মই লৈ আহিছোঁ এটা টেষ্টি খিচিৰি ৰেচিপি। খিচিৰি একচুৱেলি চবেই ভাল পায়, প্ৰায় খোৱাই হয় চবৰ ঘৰত। আপোনালোকে ভিডিঅ'টো চাব আৰু যদি ভাল পায় ভিডিঅ'টো তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে ব'লক আৰম্ভ কৰোঁ। খিচিৰি বনাবলৈ মই ব্যৱহাৰ কৰিছোঁ 1 কাপ কণজহা চাউল আৰু 2 কাপ দালি। এইখিনি মই একেলগে ভালকৈ ধুই লৈছোঁ। ধুই লোৱা চাউল আৰু দালিখিনি মই এটা কুকাৰত লৈ লৈছোঁ আৰু দি দিছোঁ মই ৰাতি তিয়াই ৰাখিছিলোঁ বুট। এইখিনি অপশ্যনেল হয়, নিদিলেও একো নাই, দিলে ভাল লাগে বহুত। আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ, মই পিঁয়াজটো ইমান মিহিকৈ কটা নাই, ডাঙৰ ডাঙৰকৈ কাটিছোঁ। আৰু আদা আৰু নহৰু মই মিহি মিহিকৈ কাটি লৈছোঁ। আৰু দিছোঁ মই চব্জি, ইয়াত মই দিছোঁ গাজৰ আৰু আলু। আপোনালোকে এইখিনি নিজৰ পচন্দ অনুসৰি দিব পাৰে, চব্জিখিনি যি এভেইলেবল আছে। আৰু মই ইমানখিনি চাউল দালিত দিছোঁ 2 গিলাচ পানী। ডেৰ গিলাচ পানী, এগিলাচ আৰু আধা গিলাচ। আৰু ইয়াত দিছোঁ মই 2 খিলা তেজপাত আৰু দিছোঁ হালধি গুড়ি। এইখিনি দি মই গোটেইখিনি মিক্স কৰি ল'ম। আৰু ইয়াত দি দিছোঁ টেষ্ট অনুসৰি নিমখ। মই নিমখ দি ইয়াত দিছোঁ এটা ডাঙৰ চাইজৰ বিলাহীটো মই আগত দিব পাহৰি গৈছিলোঁ, ছাইডত ৰাখি থৈ দিছিলোঁ। গোটেইখিনি বস্তু মই একেলগে দি কুকাৰৰ ঢাকনখন লগাই ল'ম। লগাই মই 3টা চিটিলৈ ৰখি থাকিম। 3টা বা 4টা চিটি দিয়াৰ পিছত খিচিৰি হৈ যায়। বহুত বেছি গলি গ'লেও ভাল নালাগে। আৰু আমাৰ খিচিৰিখিনি সিজি গ'ল। এতিয়া মই ইয়াত ফোৰণ দিবলৈ এখন পেন লৈ লৈছোঁ আৰু দি দিছোঁ মই ৰিফাইন অইল। আপোনালোকে যিকোনো অইল ব্যৱহাৰ কৰিব। আৰু গৰম হোৱাৰ পিছত মই ইয়াত অকণমান সৰহকৈ দিছোঁ জিৰা আৰু দিছোঁ শুকান জলকীয়া। এইখিনি ভাঙি দিছোঁ। এই ফোৰণটো খিচিৰিত দিয়াৰ পিছত বহুত টেষ্ট হয়, ডাবল হৈ যায় খিচিৰিৰ টেষ্টটো। আপোনালোকে যদি খোৱা নাই এবাৰ খাই চাব, আৰু যদি ভাল পায় তেন্তে প্লিজ কমেণ্টত জনাব মোক। আৰু এতিয়া মই দিছোঁ খিচিৰিত ফোৰণ। বহুত টেষ্টি হৈছে খিচিৰিটো খাবলৈ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।